Hi friends, welcome to our channel. Today আমি মোবাইল নম্বৰ নোহোৱাকৈ জিমেইলত কিদৰে আনলিমিটেড একাউণ্ট ক্ৰিয়েট কৰিব পাৰি বা খুলিব পাৰি তাৰ বিষয়ে জানিম। আমি এই ভিডিঅ'টোত ল্যাপটপৰ সহায়ত কিদৰে মোবাইল নম্বৰ নোহোৱাকৈ জিমেইলত আনলিমিটেড একাউণ্ট ক্ৰিয়েট কৰিব পাৰি সেইটো শিকিম। লগতে আপোনালোকে এই ট্ৰিক্সটো মোবাইলতো এই একেদৰে ব্যৱহাৰ কৰিব পাৰিব। গতিকে কিদৰে আনলিমিটেড একাউণ্ট খুলিব লাগে যদি আপুনি ভালদৰে জানিব বিচাৰে তেনেহলে ভিডিঅ'টো শেষলৈ চাই থাকক। আমাৰ চেনেলৰ সৈতে জড়িত হৈ থাকিবলৈ সাবস্ক্ৰাইব বাটনত ক্লিক কৰক। লগতে আমাৰ নতুন ভিডিঅ'সমূহৰ আপ টু ডেট পাই থাকিবলৈ এই বেল বাটনটোত ক্লিক কৰক। প্ৰথমে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত ক্লিক কৰক। মই গুগল ক্ৰমত ক্লিক কৰিছোঁ। এইদৰে গুগল ক্ৰমটো খুলি লওক। এতিয়া গুগল ক্ৰমৰ সোঁপিনে থকা এই তিনিটা বিন্দুত ক্লিক কৰক। ক্লিক কৰাৰ পিছত 3 নম্বৰ অপশ্যন ইনকগনিটো ইয়াত ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে এইদৰে আপোনাৰ পেজটো ব্লেক হৈ যাব। সাৰ্চ বাৰত গৈ gmail.com লিখি সাৰ্চ কৰক বা এণ্টাৰ কৰক। এইদৰে সাৰ্চ কৰাৰ লগে লগে আপোনাৰ জিমেইল পেজটো খোল খাব। ইয়াত আপোনাৰ যদি অলৰেডি আইডি আছে ইয়াত বহুৱাই লগ ইন কৰিব পাৰে। যেহেতু আমি নতুন একাউণ্ট খুলিম, ক্ৰিয়েট একাউণ্টত ক্লিক কৰক। ফাৰ্ষ্ট নেমত আপুনি জিমেইলত যি নেমত একাউণ্টটো খুলিব বিচাৰে সেই নেমটো দিয়ক। মই টেকো দিছোঁ। লাষ্ট নেমত হলিক দিছোঁ। গতিকে মোৰ ইউজাৰ আইডিটো মানে জিমেইল আইডিটো হ'ব tekoholik7@gmail.com। তলত থকা তিনিটা অপশ্যনৰ পৰা বেলেগ অপশ্যনো মই চুজ কৰিব পাৰোঁ। গতিকে আপুনি আপোনাৰ সেইটো চুজ কৰি ল'ব। তাৰপিছত পাছৱৰ্ডত আপোনাৰ পাছৱৰ্ডটো দিয়ক। মনত ৰাখিব পাছৱৰ্ডটো 8টা কেৰেক্টাৰ্ছৰ হ'ব লাগিব আৰু 8টা কেৰেক্টাৰ্ছৰ যিকোনো এটা নাম্বাৰ হ'ব লাগিব আৰু এটা স্পেচিয়েল কেৰেক্টাৰ মানে #, ইত্যাদি ধৰণৰ যিকোনো এটা দিব লাগিব। তাৰপিছত পুনৰ কনফাৰ্ম পাছৱৰ্ডটো দিয়ক। নেক্সটত ক্লিক কৰক। ইয়াত আপোনালোকে নিশ্চয় দেখিছে যে ফোন নাম্বাৰটো অপশ্যনেল দিয়া আছে। গতিকে আমি ফোন নম্বৰ দিব নালাগে আৰু জিমেইলো সেইদৰে অপশ্যনেল আছে। ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো দিব লাগিব। মই যিকোনো এটা ডেট অফ বাৰ্থ দি লৈছোঁ। আপোনালোকে আপোনাৰ ডেট অফ বাৰ্থটো দিব। তাৰপিছত নেক্সট জেণ্ডাৰত গৈ আপোনালোকে আপোনাৰ যি জেণ্ডাৰ সেইটো চিলেক্ট কৰক। মই মেল কৰিছোঁ। তাৰপিছত নেক্সটত ক্লিক কৰক। তাৰপিছত আপোনালোকে এইদৰে জিমেইলৰ প্ৰাইভেচি এণ্ড টাৰ্মছখিনি পঢ়ি তললৈকে ক্লিক কৰি এইদৰে পঢ়ি লওক। তাৰপিছত এগ্ৰীত ক্লিক কৰক। এগ্ৰীত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ জিমেইল একাউণ্টটো খোলা হৈছে। এতিয়া অলপ সময় ৱেইট কৰক পেজটো লোড লোৱালৈকে। কিছু সময় পিছতে আপোনাৰ জিমেইল একাউণ্টটো সম্পূৰ্ণৰূপে খোল খাব। এয়া নিশ্চয় দেখিছে আপুনি লোড লৈ আছে। এয়া আপোনাৰ জিমেইল একাউণ্টটো ক্ৰিয়েট কৰা হৈ গ'ল। গতিকে আপোনালোকে নিশ্চয় দেখিলে আমি জিমেইল একাউণ্টটো ক্ৰিয়েট কৰোঁতে কোনো ধৰণৰ মোবাইল নাম্বাৰ বা অপশ্যনেল ইমেইল আইডি দিব লগা হোৱা নাই। এইদৰে আপোনালোকে আপোনাৰ জিমেইল একাউণ্ট যিমান লাগে সিমান জিমেইল একাউণ্ট ক্ৰিয়েট কৰিব পাৰে। কম্প'জত গৈ আপুনি এইদৰে মেছেজ টাইপ কৰি আনলৈ ইমেইল পঠাব পাৰে। গতিকে নিশ্চয় আপোনালোকে বুজি পাইছে। এতিয়া এইটো টেপত গৈ আপোনালোকে ক্লিক কৰি লগ আউট হ'ব পাৰে। মই লগ আউট হৈ লৈছোঁ। গতিকে এইদৰে আপোনালোকে জিমেইলত একাউণ্টছ যিমান মন যায় সিমান খুলিব পাৰিব। ভিডিঅ'টো যদি আপোনাৰ কামত আহিছে বা আহিব তেনেহ'লে এটা লাইক কৰক আৰু অন্ততঃ এবাৰ হ'লেও ভিডিঅ'টো শ্বেয়াৰ কৰক। ধন্যবাদ।